ব্ৰিটিছ আছিলে সেই তেতিয়াৰ পৰাই বহুত পুৰণি পূজা হয়। ইয়াত প্ৰায় আমি আজু কাকাহঁত মা দেউতাহঁত কৈছিলে ইয়াত ব্ৰিটিছ চাহেবে থকা সময়ত সেইখিনিতে দেওশাল বাগানৰ ওচৰতে ক'ৰবাত এটা এক্সিডেণ্ট হৈছিলে সেই আমাৰ আইথানৰ ওচৰ চাবতে সেই তেতিয়াৰ ব্ৰিটিছে ক'লে ইয়াত কিবা এটা আমাৰ নিশ্চয় কিবা এটা আছে। সেই তেতিয়াৰ পৰা মানুহে পূজা কৰিব ধৰিলে নিশ্চয় তাৰ ভাল ফল পালে আৰু তাৰ পৰা আমাৰ দেওশালৰ লগতে আশে পাশে সম্পূৰ্ণ গাঁওবিলাকত উন্নতিৰ দিশত গ'ল। বহু মানুহে দূৰ দূৰণিৰ পৰা আহি ইয়াত পূজা অৰ্চনা দিয়ে। তেওঁলোকৰ যি মনোকামনা থাকে সেই মনোকামনাখিনিও পূৰ্ণ হয়। মানুহৰ ইয়াত আশ্বাস আছে। ইয়াত ভক্তৰ সমাগম চাব পাৰিব। প্ৰত্যেক বছৰে প্ৰায় 10-15 হাজাৰমান ভক্ত ইয়াত প্ৰতি বছৰে ইয়াত আহি সমাগম হয় আৰু ইয়াৰ ওপৰত আমাৰ আইথানৰ ওপৰত আইমাৰ ওপৰত মানুহৰ বিশ্বাস আছে। যি বিচাৰে তেওঁলোকে মনোকামনাৰে ভাল ধৰণে পূজা অৰ্চনা কৰে তেওঁলোকৰ নিশ্চয় সফল হয়। গতিকে ইয়াত আপুনি প্ৰত্যেক বছৰে ইয়াত আহি চাব। ইয়াত মানুহৰ ভক্ত যি সমাগম আমিও বিশ্বাস কৰোঁ। আপোনাৰ ক'ৰ পৰা আহিছে? ইয়াৰে আহে নেকি? ক'ৰ পৰা আহিছে? চাবুৱাৰ পৰা। খিচিৰি খালে? খাবনে? খিচিৰি খাই কেনেকৈ লাগিছে? ভাল লাগিছে না?